গুড মৰ্ণিং তোমালোকৰ 21 নম্বৰ পাঠ মুখস্থ হৈছে নে নাই পিলপিলাৰ পৰা আৰম্ভ কৰোঁ পিলপিলা তুমি কোৱা ল'ৰা মানুহ লাজ বেছি না ছোৱালী মানুহ লাজ বেছি ল'ৰা মানুহৰ কেনেকে চিনেমা গিলাত দেখা পাং ছোৱালীয়ে হাফ পেণ্ট পিন্ধে ল'ৰা মানুহে ফুল পেণ্ট পিন্ধে তোমালোক কোনে কোনে স্বৰ্গত যাব বিচাৰা হাত ওপৰত উঠা খগেন তুমি কিয় উঠা নাই নৰকত যাব বিচাৰা নেকি নহয় ছাৰ হেৰি মা জল্দি ঘৰত যাবা দিছে নগেন তুমি এখন হাবিত থকা বুলি ভাবি লোৱা আৰু তাতে এটা বাঘ ওলাইছে তেতিয়া তুমি কি কৰিবা কিন্তু গাছৰ ওপৰত উঠিম বাঘে যদি গাছৰ ওপৰত উঠে পানীত জাপ দি সাঁতোৰা আৰম্ভ দিম বাঘেও যদি তোৰ পিছে পিছে সাঁতুৰি যায় ছাৰ আপুনি বাঘৰ ফালে না মোৰ ফালে মোক মাৰিয়ে যাবি নাকি বলটো তইতো বৰ ডেঞ্জাৰ বস্তু বাছ এখন আৰু বাইচাইকেল এখনৰ মাজত কি পাৰ্থক্য আছে কচোন চাইকেল আৰু বাছৰ মাজত মস্ত ডাঙৰ পাৰ্থক্য ছাৰ কেনেকুৱা পাৰ্থক্য বাইচাইকেলখন কিন্তু সৰু বাহন আৰে পণ্ডিত পাৰ্থক্য কি সিতাহে ক বাছৰ ষ্টেণ্ড কিন্তু জাগাই জাগাই এৰি এৰি গুচি যায় চাইকেলে কিন্তু ষ্টেণ্ড এৰি নেদে চাইকেল জহা যায় ষ্টেণ্ডৰ লগত লৈ যায় খগেন তুমি কোৱা তুমি ডাঙৰ না তোমাৰ দেউতাই ডাঙৰ কেনেকে মই ছাৰ এতিয়া মাৰ লগত একদিনো নুঘুমাং মই অকলে এখন বিছনাত বাগাত দিম কিন্তু দেউতাই এতিয়াও মাৰ লগত সোমায় তোমালোকক মই এটা শাস্ত্ৰত ধৰিম এতিয়া পাৰিবানে অকমান পানীত বগলীটো পৰে পানীখিনি শুকাই গ'লে বগলীটো মৰে কি কোৱাচোন মাজনী তুমি পাৰবা না পিলপিলা মই পাৰিম ছাৰ কোৱা চাকি গুড এনচাৰ পাঠ 22 মুখস্থ কৰি লৈ আহিবি